হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এটি নতুন ব্লগ আৰম্ভ কৰিব ওলাইছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকে পাহৰি যায় ছাবস্ক্ৰাইব কৰিবলৈ। তো ভিডিঅ'টো প্লিজ অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰি দিয়ে। তো ৰাতিপুৱাৰ আৰম্ভণি এনেদৰে এগিলাচ পানীৰে আৰু আমাৰ নেন্সিক দেখা পাইছেনে? সেইফালে ৰুটি বেলি আছে তাই। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে মায়ে এনেদৰে ৰুটি বনাই আছিল। এইফালে দেউতা ব্ৰেকফাষ্ট খাব আহিছে। আৰু মই তাৰমানে আজি ভাত খাম বুলি ভাবিছিলোঁ, তাৰপিছত ভাবিলোঁ এই ৰুটিকে খাওঁ। আকৌ মানে আটা মাৰিলোঁ। তাৰপাছত আটা মাৰি আৰু ৰুটি আলু ভাজি বনালোঁ। আৰু নেন্সিক মানে মই বেলনাখন খুজিছিলোঁ, তাই মোক বেলনাখন নিদিলে, কাঁহীখন উল্টাই দিছে। কাঁহীত বোলে বেলিম, মা কাঁহীত বেলা এনেকৈ কৈছে তাই। কাঁহীত বেলিব লাগে বোলে। A few moments later. মই এনেকৈ ধুনীয়াকৈ বহি ৰুটি ভাজি খাই আছোঁ আৰামত। অনুভৱী তোমাৰে হৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰে আগমন জোনাকী আকাশত উমলে মন। অনুভৱী তোমাৰে হৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰে আগমন জোনাকী আকাশত উমলে মন। শৰতৰ প্ৰতিটো সন্ধিয়া তোমাৰে নাচোন, তোমাৰ আহিতে জীপাল এজাৰ সপোন তুমি সৰতা অচিনাকি এনেদৰে খাই বৈ হোৱাৰ পিছত বাচনকেইটাও একেলগে ধুনীয়াকৈ ধুই ল'লোঁ। ইয়াৰ পিছত আছিলে গা ধোৱা কাপোৰ ধুব। তো গা ধোৱা কাপোৰখিনিও একেলগে ধুই ল'লোঁ। আৰু এতিয়া কাম বন কৰি হৈ গ'ল, খাই লৈ উঠিলোঁ। আৰু বাহিৰততো বতৰটো একদম বেয়া, বৰষুণ দি আছে। আৰু 7 দিন বোলে বৰষুণেই দিব। বৰষুণ দি আছে, বৰ অশান্তি লাগে দেই বৰষুণ দি থাকিলে ন। নেন্সি গুড মৰ্ণিং কোৱা। অঁ A few moments later. এইফালে চাওক, আমাৰ নেন্সিয়ে কিবা ৰুটিৰ পিঠা বনাই আছে। হে কি বনাইছা? বাটাৰফ্লাই বনাইছা? বাটাৰফ্লাই। অলপ কিতাপ নপঢ়া? এতিয়া বৰষুণ দি আছে নহয়, অলপ কিতাপ পঢ়া। কিয়?
কিতাপ পঢ়ি বেয়া পোৱা হে বেয়া পোৱা কিয় পিঠা বনাইছে তাই পিঠা A few moments later. আৰু ভাবিলোঁ নখকেইটা বহুত দিন চাফা কৰা নাই বহুত লেতেৰা লেতেৰা দেখা হৈছে তো ভাবিলোঁ আৰু নখকেইটা অলপ চাফা কৰি আজি নতুনকৈ অলপ নেল পলিচ লগাই লওঁ মানে চাফা হৈ থাকিলে দেখাটো ভাল দেখি দিয়কচোন তো সেইকাৰণে আৰু তাই মোক মুচি দি আছে মানে তাই এনেকৈ ৰিমুভাৰ কৰি নেল পলিচ গুচাই বহুত ভাল পায় সেইকাৰণে মানে তাইও মুচি মুচি দি আছে আৰু মোক 2 hours later. এয়া দুপৰীয়া আহাৰৰ বাবে যোগাৰ চেংৰি টেঙা আৰু আলু অলপমান মই ধুনীয়াকৈ বইল কৰি লৈছোঁ মানে মাছেদি ৰান্ধিবৰ কাৰণে এনেকৈ কুকাৰত বহাই দি 2টা বা 3টা হুইচেল মাৰিব দিম A few moments later. এনেকৈ ধুনীয়াকৈ মই জুইতে আজি বনাইছোঁ যিহেতু ঠাণ্ডা বতৰ আৰু এনেও আমাৰ জুইতে বনোৱা হয় বেছিভাগ তো মাছখিনি ধুনীয়াকৈ ইয়াত জুইতে ভাজি লৈছোঁ আৰু এয়া মই মাছ ভজা তেলখিনিতে এনেকৈ পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে ধুনীয়াকৈ তো এতিয়া মই চেংৰি টেঙা আলু বইলখিনি অলপ পানী দি লৈছোঁ ইয়াত এক্সট্ৰা পানী দি ইয়াত দালি তেল মৰা নিচিনাকৈ ধুনীয়াকৈ তেল মাৰি দিছোঁ আৰু ইয়াতে মই মছলা একো ব্যৱহাৰ কৰা নাই একো মছলাই দিয়া নাই কেৱল নিমখ আৰু হালধি বাকী একো দিয়া নাই আঞ্জাখিনি ধুনীয়াকৈ উতল আহি গৈছে আৰু এনেদৰে উতল অহাৰ পিছত মই ইয়াতে ধুনীয়াকৈ মাছকেইটা দি দিছোঁ আৰু এনেকৈ মই আঞ্জাখিনি উতল আহি থাকোঁতে এডাল ঘুটনি মাৰি লৈছোঁ ঘুটনি মাৰিৰে লাহে লাহে একদম আস্তে আস্তে দিছোঁ যাতে মাছখিনি ভাঙি নাযায় এনেকৈ ঘুটনি মাৰি দিয়াৰ পিছতে যিখিনি সিঠা তাৰমানে যিখিনি মানে শিপা নিচিনা থাকে সেইখিনি ধুনীয়াকৈ ওলাই আহে তেতিয়াহ'লে ভাতৰ লগত খাওঁতে মানে প্ৰব্লেম নাপায় ইয়াৰে অকল ৰসখিনি আৰু পাতখিনি গুচি যায় তাৰ শিপাখিনি গোটেই এনেদৰে ওলাই আহে
ইয়াত ধুনীয়াকৈ আৰামছে জুইৰ কাষত বহি বহি আজি আঞ্জা বনাই আছোঁ আৰু বতৰটো যিহেতু ঠাণ্ডা এনেকৈ জুইৰ কাষত বহি বহি বনোৱাৰ মজাই বেলেগ আৰু তো ৰাতিৰো 3টা মাছ আছিলে ভাবিলোঁ আৰু দালি চালি কিমান খাম সেইকাৰণে চেঙৰি টেঙা অলপমান বাৰীৰ পৰা তুলি আনি ধুনীয়াকৈ মাছৰ সৈতে বনালোঁ তো খাই আৰু ভাল লাগে এতিয়া আঞ্জা হ'বৰ হৈছে উতলি আছে এবাৰ দেখাই দিছোঁ ৰ'ব এই আঞ্জা আৰু অকণমান শুহিলে হৈ গ'ল আৰু ভাতৰ লগত খাব পৰা 3 hours later. Can you move it along? I'm all out of time cards. আৰু এয়া নেঞ্চিয়ে আইতাকৰ লগত দোকানত যাব ওলাইছিল তাই বোলে দোকানৰ পৰা কিবা খোৱা বস্তু আনে কিবা খাব মন গৈছে বোলে তাইৰ তো এনেদৰে আমাৰ পিছফালে এনেকৈ নলাৰ ওপৰত এনেকৈ কাঠ পাৰি দিয়া আছিল তো তাইক মই এনেদৰে ৰাস্তাটো পাৰ কৰাই দিলোঁ এতিয়া হৈছে ভাটিবেলা সময় আৰু এয়া পিছফালৰ পিছফালেও আছে খেতি এই চাওক ভোট জলকীয়া এইফালে ডাঙৰ হৈছে এয়া মান কচু ৰঙালাও গছ ইফালে কিবা কিবি ৰুই থৈছে বিলাহী চিলাহী এইটো হৈছে ৰাস্তা আৰু মই ইয়াতে ৰখি আমাৰ নেঞ্চিমাক ৰখি আছোঁ তাই দোকানত গৈছে আইতাকৰ লগত তো তাইক ৰখি আছোঁ 1 hour later. আৰু দেউতাই বজাৰৰ পৰা এটা শ'ল মাছ আনিছিল তো মায়ে এনেদৰে শ'ল মাছটো বাচি আছে তো মই এনেই আৰু অলপমান দেখাই দিলোঁ Two hours later. এটা ছানফ্লাৱাৰ এটা আঁকাচোন আঁকা পুতলাকে দে আঁকা আলোচনা কৰিলকে আৰু কি কি টাইম লাগিব পাতল পালুছি দে আঁকা তাৰপিছত দিকে দিবা দিয়া তুমি আঁকা কিনকে আঁকা আছে আমাৰ সেইমতে আগতে দেখুৱাও গৈছে আৰু নিয়াও গৈছে লাইকে তাকছো পুতলাটো নহয় দে নতুনটোহে হ'ব এইটো কি লাইট আঁকছা দে এটা পুতলা এটা আঁকা এইটো যদি ছটা বিচাৰি তেতিয়াহ'লে আমাৰতো ছটা আছে ছটা আছেনে নাই আমাৰ ছটা আছেনে নাই ছটাটো থাকিব লাগে এইটো শুদ্ধ কৰি উত্তৰটো লৈ লওঁ পুতলা আঁকা এটা এই দুটা ব লাইকত ব থাকে দে আমাৰ পাতিটো ক'ত গৈছে কি সেইকেইটা লাইটত মহ পৰি আছে হয়ো তোৱে দে আৰু এটা বেলেগ আঁকাচোন পুতলা গলে এটা দিওঁ দে দে আঁকা
হাত ভৰি বুঢ়ে হৈছি একো নহয় দে হওক দে সেইটো পাত হৈ যাব দিয়া বাকীখিনি দিয়া সেইটো পাত হৈ যাব না সৰু সৰুকে দিয়া থানি থানি দিয়া তলে দি একডাল সেনেকে নহয় এনেকে যে থানি দিয়ে একডাল এনেকে থানি একডাল দিয়া তাতে ফুলৰ টাব এটা আঁকি দিয়া দে ফুলৰ টাব এটা আঁকি দিয়া এতিয়া আকৌ পাত এটা আঁকি দিয়া থানিত যে পাত লাগি থাকে ধুনীয়া হৈছে দেই আকৌ ইয়াত যে ছানফ্লাৱাৰটোত ইয়াত যে কিবা কিবা আচাচ থাকে যে গোল গোল দিয়া থাকে সেইটো আঁকি দিয়া বাহ কি ধুনীয়া ফুল লাগছে দেখোন আকা পিজ্জা আকা এটা বনোৱা ধুনীয়া হৈছে দেই 2 hours later. আৰু এয়া হৈছে মাছৰ আঞ্জা সজনীয়াৰ সৈতে এয়া লৈছোঁ ভাত তো এতিয়া নেন্সি আৰু মই খাই লওঁ ভাত ধুনীয়া আছে চাওঁ মা এতিয়া লৈ থাকিম খাই থাকিম আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আমি এতিয়া ভাত পানী খাই শুই যাম তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছোঁ বাই বাই তাই কথাখিনি ভালকৈ ক'বও নিদিয়ে বাই বাই দিয়া বাই বাই